কবিতাৰ শিৰোনাম আমি এদিন মাজুলীলৈ যাম। আমি এদিন মাজুলীলৈ যাম। নিমাতী ঘাটৰ সেমেকা গজা, পনীয়া গাখীৰ চাহ। ঘণ্টা জোৰা নৈৰ বাটেৰে ফেৰীত বহি বহি এখন চিঠি লিখিম। একোলা সুখৰ একোলা দুখৰ, মুখত মিঠা মিঠা কলি, এটি চিনাকি গানৰ, বাৰিষা আৰু খৰালি কালৰ। দৰিয়া দুবিত পকা দলং হ'ল, আমি এদিন মাজুলীলৈ যাম। গছৰ ছাঁৰে আদৰ সাদৰত অতিথিক আমন্ত্ৰণ, ৰাস্তাৰ দুইফালে সৰিয়হ ফুলৰ সুবাসবোৰ। বুকুত সোমালো মনপুৰ থৌকি বাথৌ, পদূলিতে আমোল মোল সৰা শেৱালিৰ গুণ। কোনোবা দূৰৈ চাপৰিত গৰখীয়া উত্তেজিত, ভৰা যৌৱনৰ পুৰতকৈ গীত। মাজুলীত এজনী ছোৱালীয়ে দুখ পালে। কেনেকৈ দুখ পালে তাই? কোনেনো দুখ দিলে তাইক? আমি এদিন মাজুলীলৈ যাম। মাজুলীৰ চকুত মৰম আকুলোৱা স্নেহ, বুকুবোৰো সহানুভূতিৰে ভৰা বহল বহল। মুখবোৰত শেষ নোহোৱা জাউৰি জাউৰি পালনাম, গাঁৱৰ নামঘৰত ভাওনা ৰখৰা। শ্ৰীকৃষ্ণৰ জীয়া জীয়া ৰাহ, কালিয়াৰ দমন হ'ব কংসৰ ধ্বংস। চামগুৰিত টিকেট নালাগে, চাবলৈ আহিবি। আমি এদিন মাজুলীলৈ যাম। নিমাতী ঘাটৰ সেমেকা গজা, পনীয়া গাখীৰ চাহ। ধন্যবাদ।